আহিছো বৰাকী এন্ধাৰ বাটত জীৱনৰ জোৰলৈ শিৱৰত ভৰা নীৰৱতা গভীৰ এন্ধাৰ ঘৰ তাৰ তলিতে আছে হেনো যত সোণৰ ফুলেবোৰ সোণৰ ফুলে সুখৰ সপোন চৰম প্ৰাণৰ হেঁপাহ গোপন তাকে বিচাৰি আহিছো বৰাকী জ্বলাই বুকুৰ জোৰ। অসমৰ কলা সংস্কৃতিৰ জগতখনত গীতিকবি পাৰ্বতী প্ৰসাদ বৰুৱা এটি স্বনামধন্য নাম। তেওঁ আছিল একেদৰে গীতিকাৰ, সুৰকাৰ, গায়ক, কবি, নৃত্যশিল্পী, সু অভিনেতা। কিন্তু সকলোতকৈ উল্লেখযোগ্য হ'ল তেখেত আছিল অসমীয়া সংস্কৃতিৰ একনিষ্ঠ পূজাৰী। 1904 চনৰ 19 আগষ্টৰ দিনা শিৱসাগৰৰ পুণ্যটোৱা দিখৌ নদীৰ পাৰতে কবি পাৰ্বতী প্ৰসাদৰ জন্ম। তেওঁ যিটো পৰিয়ালত ডাঙৰ দীঘল হৈছিল, অসমীয়া কলা সংস্কৃতি সাধনা সেই পৰিয়ালত এক আজন্ম পৰম্পৰা আছিল। তেনে এটি পৰিয়ালত ডাঙৰ দীঘল হ'বলৈ পাই কবিৰ মনো সৰুৰে পৰাই সংস্কৃতি সাধনাৰ প্ৰতি ঢাল খাইছিল। পাৰ্বতী প্ৰসাদৰ গীতত স্বদেশ প্ৰীতিৰ নিদৰ্শন আছে। তেওঁৰ দেশপ্ৰেমমূলক গীতসমূহ অসমীয়া সাহিত্যৰ এক আপুৰুগীয়া সম্পদ। পাৰ্বতী প্ৰসাদে জন্মভূমিৰ ওচৰত নিজকে নিকিন নিচলা বুলি ব্যক্ত কৰি অসমখনিক সোণৰ অসম নুবুলি মাটিৰ অসম বুলি কৈছে। অসমীয়া জাতিক ঐতিহ্য আৰু গৌৰৱৰ এক ৰোমান্টিক ভাৱদৰ্শিতাৰে অনুপ্ৰাণিত কৰি তুলিবলৈ চেষ্টা নকৰি কবিজনাই দুখীয়া নিচলা অসমখনিকে আপোন বুলি আদৰি ল'বলৈ গৈ দেশপ্ৰেমৰ এক মৰ্মবাণী প্ৰকাশ কৰিছে এই গীতটিত। তোর কি ধন আসিলে তোর কি ধন আসিলে লাগিছে এতিয়া যে তই নিছে নিচলা এতিয়া যে তই নিছে নিচলা দুবেলা নুগুছে নবয়তো সোণৰ অসম মাটিৰ অসম দুখীয়া হ'লেও নিচলা হ'লেও আই মোৰ মৰম দুখীয়া হ'লেও নিচলা হ'লেও আই মোৰ মৰম
অযথাই মাটির সম্ভার নুবুলো তো সোনার মাটির সম্ভার মাটির সম্ভার মাটির সম্ভার। পাৰ্বতী প্ৰসাদ বৰুৱা মূলতঃ শৰতৰী। শৰতৰ সৌন্দৰ্যৰ মায়াত আকৃষ্ট হৈ কবিৰ মনত জাগি উঠে কোনোবা পৰীৰ মায়াবী ডেউকা দুখনি চুৰি কৰি আনি শূন্যত পাখি ধপে ধপাই উৰি ফুৰাৰ এক ৰোমান্টিক কল্পনা। আৰু এনে ৰোমান্টিক কল্পনা আৰু ধীৰ শক্তিৰ বলত কবিয়ে সৰগৰ কল্পনাক মৰতৰ বুকুলৈ নমাই আনিব পাৰিছিল। আহিনৰ বিন আৰু বাঁহীৰ সুৰে ক্ষিতিকবিৰ মন আকাশলৈ উৰুৱাই নিলেও যেন মাটিৰ বুকুতে তেখেতে মেঘৰ সুৰ বিচাৰি গীতৰ ভাষাৰে লিখিছে। সুৰত পালানে চিন বজালে আহিনে বাহিনে বিন সুৰত পালানে চিন চিন সুৰত পালানে চিন বজালে আহিনে বাহিনে বিন সুৰত পালানে চিন। বতাহত আহিছে ভাহি কোনো দাখিৰ বাহি বতাহত আহিছে ভাহি কোনো দাখিৰ বাহি বনৰাৰত কোন বৰাগীৰ বিন বনৰাৰত কোন বৰাগীৰ বিন বৰাগীৰ বিন বৰাগীৰ বিন সুৰত পালানে চিন বজালে আহিনে বাহিনে বিন সুৰত পালানে চিন। সিনু যেন লাগে মাটিত মেঘৰ সুৰ জাগে বাহিৰ সুৰত যেন মিলিছে বিন বাহিৰ সুৰত যেন মিলিছে বিন মিলিছে বিন মিলিছে বিন সুৰত পালানে চিন বজালে আহিনে বাহিনে বিন সুৰত পালানে চিন চিন সুৰত পালানে চিন সুৰত পালানে চিন সুৰত পালানে চিন। বনগীত সুৰীয়া অসমীয়া গীত মাতৰ অপ্ৰমাদী কবি আছিল পাৰ্বতী প্ৰসাদ বৰুৱা। লুইতৰ ৰূপোৱালী বালিচাপৰিত তেখেতে বিচাৰি পাইছিল অসমীয়া কলা সংস্কৃতিক। আৰু এই ৰূপোৱালী সূতৰ ঢলতে পখিলা পাখিৰে পাল তৰি লৈ পাৰ্বতী প্ৰসাদে জীৱন নাও মেলি দিছিল আৰু কলমৌ ঠাৰিৰে পেপাতি বজাই বনগীত এফাকি গাইছিল। গীতিকবি পাৰ্বতী প্ৰসাদ বৰুৱাৰ বৰ্ণনাৰ যি চিত্ৰ ৰূপ কল্প আৰু নান্দনিক সুষমা প্ৰতীকী তাৎপৰ্য আছে সিয়ে তেওঁৰ গীতসমূহক এক বিশিষ্টতা প্ৰদান কৰিছে আৰু আজিও আমাক সকলোকে আপ্লুত কৰি ৰাখিছে। নয়ন ভৰি ভৰি চা বলিয়া নয়ন
ভৰিছা হেৰ বলিয়া নয়ন ভৰি ভৰিছা বলিয়া নয়ন ভৰি ভৰিছা উঠিছে নামিছে ৰূপহী ভূতিৰে ঘৰৰে বুকুতে পোহৰ জ্বলে মলাই হৈ কৰে তন্ময় বলিয়া নয়ন ভৰি ভৰিছা বলিয়া নয়ন ভৰি ভৰিছা হেৰ বলিয়া নয়ন ভৰি ভৰিছা বলিয়া নয়ন ভৰি ভৰিছা দেখি তোর হালে জালে গা পাথরে নাও করিবা দেখি তোর হালে জালে গা কি করা পাথরে নাও করিবা পখিলা পাখিরে প্রাণ তরিল কলমুথারিরে পাতি বজায় মন গীতে পাতিতা বলিয়া নয়ন ভরি ভরিছা বলিয়া নয়ন ভরি ভরিছা হের বলিয়া নয়ন ভরি ভরিছা বলিয়া নয়ন ভরি ভরিছা হের বলিয়া নয়ন ভরি ভরি নয়ন ভরি ভরি নয়ন ভরি ভরিছা গীতিকবি পাৰ্বতী প্ৰসাদ বৰুৱা কেৱল কবি হিচাপেই নহয় কবিতাৰ এক সংবেদনশীল অনুবাদক হিচাপেও স্থান ৰাখি থৈ গৈছে ইংৰাজ কবি শেলী বাইৰন আৰু ফাৰ্চী কবি হাফিজৰ কিছু প্ৰেমৰ কবিতাৰ ভাঙনি কৰি ভঙা কবিতা নামৰ এখনি পুথি অসমীয়া সাহিত্যৰ ভঁৰাললৈ আগবঢ়াই থৈ গৈছে When the lamp is shuttered, the light in the dust lies dead. মহান কবি শেলীৰ এই কবিতাটি কবি পাৰ্বতী প্ৰসাদ বৰুৱাই ভাঙনি কৰিছে এইদৰে ধুমুকাই ভাগে চাকিতি যেতিয়া ধূলিৰ মাজত পোহৰে হেৰুৱাই প্ৰাণ চেদেলি ফেদেলি ডাৱৰ যেতিয়া ইন্দ্ৰধনুৰ গৌৰৱ হয় ম্লান বিনখনি যেই ভাগি ছিগি যায় সুৱদি সুৰতি কেউৱে আৰু নুসুমৰে ওঠৰ কপনি যেতিয়া ঢুকায় সাদৰী মাতৰ বেগতে থেও পাহৰে পাৰ্বতী প্ৰসাদৰ এখনি গীতি নাটিকাৰ নাম হ'ল সোণৰ খোলেং ইয়াৰ মাজেদি এক ৰহস্যবাদী চিন্তাৰ প্ৰকাশ ঘটিছে ৰূপক ধৰ্মী এই কাব্য ৰচনাসমূহ পায়ো নোপোৱা চিনিও নিচিনা কিবা কিবি যেন ৰহস্য জাল আহিছো বৰাগে এন্ধাৰ বাটত জীৱনৰ জোৰ লৈ চিৰভেদ্য মহাৰহস্য সন্মুখত আছে ৰৈ দূৰণিৰ সুৰ কলা যৱনিকা তাৰ সিপাৰত আছে কিনো লিখা কোনে জানে তাৰ সন্ধান কোনে আজি দিব বুককৈ আহিছো বৰাগে এন্ধাৰ বাটত জীৱনৰ জোৰ লৈ সিপাৰত হো ভৰা নীৰৱতা গভীৰ এন্ধাৰ ঘোৰ তাৰ তলিতে আছে হেনো যত সোণৰ খোলেংবোৰ সোণৰ খোলেং সুখৰ সপোন
চৰণ প্ৰাণৰ হেঁপাহ গোপন তাকেই বিচাৰি আহিছো বৰাগী জ্বলাই বুকুৰ জোৰ সিপাৰত হৌ নীৰৱতা ভৰা এন্ধাৰ গভীৰ ঘোৰ মহাজীৱনৰ বন্তি জ্বলিছে চৌদিশ উজ্বলাই দূৰণিৰ পৰা এফেৰি আভাস মাথো দেখিবলৈ পায় জীৱনৰ চগা উৰা মাৰি যায় ধৰো কৰে ধৰিবকে নাপায় মহাজীৱনৰ বন্তি জ্বলিছে চৌদিশ উজ্বলাই অপ্ৰমাদী শিল্পী পাৰ্বতী প্ৰসাদ বৰুৱাৰ কাব্য আৰু জীৱন একেটি সুৰতে বন্ধা তেওঁৰ কবিতাৰ সুখ দুখ আনন্দ প্ৰকাশৰ যি এক স্বকীয় সৌন্দৰ্য আছে তাক ডক্টৰ ভূপেন হাজৰিকাৰ সুধাকণ্ঠই ন ৰূপেৰে সজাই পৰাই গীতিকবিজনাক পাহৰণিৰ বুকুৰ পৰা তুলি আনি এক স্বকীয় মৰ্যাদা প্ৰদান কৰিলে গীতিকবি পাৰ্বতী প্ৰসাদ বৰুৱাৰ অনবদ্য সৃষ্টি অৱদানসমূহ অসমৰ কাব্য জগতখনত এক পাহৰণিৰ সম্পদ হিচাপে গণ্য হৈ থাকিলেহেঁতেন যদিহে ডক্টৰ ভূপেন হাজৰিকাই সেইবোৰক ৰূপৰসৰ সজীৱতাৰে প্ৰাণস্পৰ্শী কৰি তুলি অসমৰ সংগীত জগতখনত এক মাইলৰ খুঁটি কৰি নতুলিলেহেঁতেন শরণ কমল উঠক বাজি জয়ধ্বনি পরম মঙ্গল পুজো আই মাতৃর শরণ কমল উঠক বাজি জয়ধ্বনি পরম মঙ্গল পূজার দোলর চন্দন সরা বন্তি জ্বলায় উজ্জ্বল করা পূজার দোলর চন্দন সরা বন্তি জ্বলায় উজ্জ্বল করা পবিত্র করা ঢালি শান্তিয়নি জল কুপবিত্র করা ঢালি শান্তিয়নি জল পুজো আহাই মাতৃর শরণ কমল উঠক বাজি জয়ধ্বনি পরম মঙ্গল আছে কি দিম আমি দুখী
গীত আতুর আই মাতৃৰ চৰণ সেবি আই মাতৃৰ চৰণ সেবি হৃদয় কৰোঁ কমল মাথো চকুৰ পানী চৰণ ধুৱাও তাকি আনি কমল মাথো চকুৰ পানী চৰণ ধুৱাও তাকি আনি বুকুৰ তেজৰৰ ঘধালি বুঢ়াও পদতল বুকুৰ তেজৰৰ ঘধালি বুঢ়াও পদতল পুজো আহাই মাতৃৰ চৰণ কমল উঠক বাজি জয়ধ্বনি পৰম মংগল পুজো আহাই মাতৃৰ চৰণ কমল উঠক বাজি জয়ধ্বনি পৰম মংগল পৰম মংগল পৰম মংগল। কবি পাৰ্বতী প্ৰসাদ বৰুৱাই কৈছিল জীৱনত মানুহৰ বাট বন্ধুৱা নাথাকে সেয়েহে সকলো ঘাট প্ৰতিঘাত অতিক্ৰম কৰি নিৰ্ভীকভাৱে আগবাঢ়ি যাবলৈ আমাক সকলোকে সকীয়াই দিছিল 1964 চনৰ 7 জুন তাৰিখে জীৱননাথ সামৰা পাৰ্বতী প্ৰসাদৰ জীৱন আছিল নানা ঘাট প্ৰতিঘাত আৰু বিষাদেৰে ভৰা তথাপিও তেওঁৰ জীৱনক জয় কৰাৰ আশাবাদী সুৰেৰে তেওঁৰ গীতি কবিতাসমূহত ইয়াক জীপাল কৰি তুলিছে কবি পাৰ্বতী প্ৰসাদ বৰুৱাই নিজৰ জীৱনৰ দুখ বেদনাক সমূহৰ বাবে প্ৰেৰণাদায়ক কৰি তুলিছিল তেখেতে যে জীৱন বন্দনাৰে অসমীয়া কাব্য সাহিত্যক মহিয়ান কৰি তুলিছে সিয়ে তেখেতক অসমীয়া সংস্কৃতিত চিৰকালৰ বাবে যুগমীয় কৰি ৰাখিছে তোৰ নাই যে বন্ধু আভাৰ তোৰ নাই যে বন্ধু আভাৰ তোৰ পদে পদে আছে কতনো জ্যোতি কত ঘাট প্ৰতিঘাত তোৰ নাই যে বন্ধু আভাৰ তোৰ নাই যে বন্ধু আভাৰ তোর নাই যে বন্ধু আভার তোর নাই যে বন্ধু আভার মোহিনী যা
আরতিবিহীন জীবনৰ মহাৰথ তোৰ কন্ত কমল পথ